নমস্কাৰ আজি 20 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ অহা হৈছে এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ ৰকিবুল হুছেইন সাংসদ হোৱাৰ কোনো যোগ্যই নহয় সামগ্ৰীত ৰক্তাক্ত পৰিৱেশ কৰিব বিচাৰিছিল ৰকিবুলে এই মন্তব্য কোনে কৰিছে আমি মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰকিবুল হুছেইন সাংসদ হোৱাৰ কোনো যোগ্যই নহয় সামগ্ৰীত ৰক্তাক্ত পৰিৱেশ কৰিব বিচাৰিছিল ৰকিবুল হুছেইনে ক্ষমতাৰ লোভত কিমান তৰলৈ যাব পাৰে তেও প্ৰমাণ কৰিলে হিমন্ত বিশ্ব শৰ্মা আৰু 25 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিব তেখেতে নিতৌ শৰীৰ চৰ্চা কৰে সাংসদ ৰকিবুল হুছেইনক এইদৰে কটাক্ষ কৰি ডাঙৰ মন্তব্য কৰিছে বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে বলিউডৰ তাৰকাসকলে এইদৰে খাৰী পাতি ভোটদান কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ পুৱাৰ পৰাই বলিউডৰ তাৰকাৰ ভোট কেন্দ্ৰত খাৰী দেখিবলৈ পোৱা গৈছে কিয়নো আজি মহাৰাষ্ট্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হৈছে ভোটদান কৰিলে শচীন তেণ্ডুলকাৰে ভোটদান কৰিলে লগতে সোনু সুদ অক্ষয় কুমাৰে নামি দামী জনপ্ৰিয় অভিনেতাসকলে আজি ভোটদান সাব্যস্ত কৰিছে দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰত এইদৰে আজি পুৱাৰ ভাগৰ পৰা খাৰী আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ভোটদান সাব্যস্ত কৰিছে জনপ্ৰিয় অভিনেতাসকলে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি এক মৰ্মান্তিক আৰু কৰুণ শোকাবহ ঘটনা সংঘটিত হৈছে একেলগে সম্পূৰ্ণ হৈছে দুই ভাতৃৰ জানাজা এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গৈছে দুইগৰাকী ভাতৃৰ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিছে জয়নাল আব্দিন লগতে আব্দুল সুবহানক দুই ভাতৃৰ একেলগে জানাজাৰ নামাজ সম্পন্ন কৰা হৈছে কলিয়াবৰৰ নতলিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা কলিয়াবৰৰ নতলিত সংঘটিত হৈছে গায়নুম খিয়ৰি উঠা ভয়ংকৰ পথ দুৰ্ঘটনাত দুগৰাকী ভাতৃৰ মৃত্যু ধিঙৰ পৰা দেৰগাঁও অভিমুখে পিকআপ ভেনত গৈছিল দুই ভাতৃ আৰু শাক পাচলি কিনি গৈ থকা অৱস্থাতে নতলিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা চকা পাঞ্চাৰ হোৱাৰ পিছতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে মেৰামতি কৰি থাকোতে ট্ৰাকে মহতিয়াই নিছে দুই ভাতৃক মৃত্যুৰ খবৰৰ পিছতে এতিয়া অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে একেলগে দুই ভাতৃৰ জানাজা সম্পন্ন কৰা হৈছে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গৈছে দুই ভাতৃৰ আন এটা ব্ৰেকিং নিউজ এবাৰ বিপদত পৰিছে ইজৰাইলী সেনা ইজৰাইলৰ ৰাজধানীত এতিয়া হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে মধ্যপ্ৰাচ্যৰ এটা নতুন আপডেট জনোৱাৰ চেষ্টা কৰিছো বিপদত পৰিছে ইজৰাইলী সেনা এটা ব্ৰেকিং নিউজ ইজৰাইলৰ ৰাজধানীত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে তেল অভিৱৰ কেইবাটাও প্ৰান্তত জৰুৰী অৱস্থা জাৰি কৰা হৈছে হিজবুল্লাই নিক্ষেপ কৰা ৰকেটে আঘাত কৰিছে ইজৰাইলৰ ৰাজধানীত ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো অৰ্ধশতাধিক ৰকেটেৰে ইজৰাইলৰ ৰাজধানীত আক্ৰমণ হিজবুল্লাহ বাহিনীৰ হাইফা চহৰতো ধাৰাসাৰ আক্ৰমণ হিজবুল্লাহৰ ইজৰাইলী সেনাৰ লগতো সংঘটিত হল শোকাবহ ঘটনা বিফল হল ইজৰাইলৰ এয়াৰ ডিফেন্স সিস্টেম বিপদত পৰিছে ইজৰাইলী সেনা ইজৰাইলৰ ৰাজধানীত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে তেল অভিৱৰ কেইবাটা প্ৰান্তত জৰুৰী অৱস্থা জাৰি কৰা হৈছে হিজবুল্লাই নিক্ষেপ কৰা ৰকেটে আঘাত কৰিছে ইজৰাইলৰ ৰাজধানীত অৰ্ধশতাধিক ৰকেটেৰে ইজৰাইলৰ ৰাজধানীত আক্ৰমণ হিজবুল্লাহ বাহিনীৰ হাইফা চহৰতো ধাৰাসাৰ আক্ৰমণ এইবাৰ হিজবুল্লাহৰ ইজৰাইলী সেনাৰ লগতো সংঘটিত হৈছে শোকাবহ ঘটনা